মাতটো যেন একেবাৰেই জুবিন গাৰ্গৰ দৰেই। হাইলাখ জুবিন গাৰ্গৰ নতুন পৰিকল্পনা বুলি একো নাই। ইতিমধ্যে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা আৰু জনপ্ৰিয়তা লাভ কৰিছে এই ল'ৰাজনে বাৰু। কাঞ্চনজংঘা কৰিলোঁ, মিছন চাইনা কৰিলোঁ, কিন্তু এতিয়া মানে কৰি আছোঁ মানে নতুনকৈ বনাই আছোঁ। চিনেমাৰ নাম দিয়া নাই, নতুনকৈ বনাই আছোঁ। জুবিন গাৰ্গৰ বাহিৰেও তেওঁ মিমিক্ৰি কৰিব পাৰে। তৰুণ গগৈ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ দৰে ডাঙৰ ডাঙৰ বিশেষ ব্যক্তি আৰু লগতে নানা পাটেকৰৰ বহুত ধুনীয়াকৈ মিমিক্ৰি কৰে। তৰুণ গগৈ মিছা ক'লে কি এই আমেৰিকাতো বানপানী হয় নে নহয়? নৰেন্দ্ৰ মোদী হাই और बहनों और मित्रों, हम आए हैं आसाम के कॉलेज पर। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, দীপজ্যোতিষ ব্লগৰ অন্য এটা খণ্ডলৈকে আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি হৈছে আপোনাৰ ৰবিবাৰ। তো ৰবিবাৰৰ কাৰণে আমাৰ লগত আছে আজি মংগলদৈৰে চিনাকি আপোনালোকৰ মোৰ ভাতৃপ্ৰতিম হৈ বিশেষ ব্যক্তি ডেনিছ আছিল, হয়। নমস্কাৰ। তো প্ৰথমতে মই চিনাকি কৰাই দি আছোঁ ডেনিছক, বিকজ তেখেত মানে আপোনাৰ মানে যিটো ভইচ মানে মিমিক্ৰি কৰে, সেইটো কাৰণে এইকেইদিন মানে খুব বেছি মানে সামাজিক মাধ্যমত মানে চৰ্চাত আছে। তো বৰ্তমান পঢ়ি আছে ৰঞ্জিত শৰ্মা একাডেমীত। মই জনাত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট, হয় ৰাইট। অ'কে, তো ডেনিছে আপোনালোকক তেওঁৰ চিনাকিটো দিব নিজৰ ফালৰ পৰাই। গতিকে ডেনিছ, তোমাৰ চিনাকিটো দি দিয়া। মোৰ নাম ডেনিছ নাথ, মই মংগলদৈৰ ভেবাঘাটতে থাকোঁ আৰু এতিয়া বৰ্তমান মই মিমিক্ৰি কৰি যাই আছোঁ। লগতে মই এক্টিঙো কৰি যাই আছোঁ বৰ্তমান। অ'কে, তো ডেনিছৰ অলপ আগলৈকে আপোনাৰ মানে এটা এক্টিঙৰ মানে পৰিক্ৰমা এটা চলি আছিল, তাৰ কাৰণে অলপমান দেৰি হ'ল আমাৰ হেৰি কৰাত, কাৰণ টাইমটো দি আছিল অলম'ষ্ট মানে 11টা 11:30 ভিতৰত, বাট হ'লেও মই পাই গৈছোঁ টাইমত। ডেনিছ, একচুৱেলি তুমি যোনটো মিমিক্ৰি কৰা এইটো মানে টোটেলি সফল হোৱা বুলি ভাবা নে শিকি আছা টাইপ ভাবা? নাই, এইটো মই কেতিয়াও সফল হোৱা বুলি নাভাবোঁ। যিমান মানে যেতিয়াও নহওক মই সফল হোৱা বুলি কেতিয়াও নাভাবোঁ, কাৰণ সদায় নিজক এক্সট্ৰা লাগে। বেছিকৈ নিজক মানে যিখিনি কৰোঁ তাতকৈ নিজে বেছি বিচৰা যায়। হ'লেও মই এতিয়া চেষ্টা কৰি যাই আছোঁ, কিমান ভাল হৈছে ক'ব নোৱাৰোঁ। বৰ্তমান মই শিকি আছোঁ। আচ্ছা, মই শুনাত মানে জুবিন দাৰ কৰিব পৰা বহুত ধুনীয়াকৈ, হয়। তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰো মাজে মাজে মিমিক্ৰি কৰা শুনো। হয়। তো তেনেকুৱা ক্ষেত্ৰত মানে কাৰ মানে মিমিক্ৰি মানে একদম পাৰফেক্টলি কৰিব পাৰা এইটো ক্ষেত্ৰত? তো পাৰফেক্টলি বুলি নহয়, মানে মই যিকেইটা কৰোঁ মানে মিমিক্ৰি, তাৰ ভিতৰত মানে নানা পাটেকাৰ, জুবিন দাৰ অকণমান মানে বাকীকেইটাতকৈ ভাল হোৱা যেন পাওঁ, অকণমান চেষ্টা কৰি আছোঁ। আচ্ছা, এই লাষ্ট এইবাৰ ৰিচেণ্ট যোনটো ৰঞ্জিত শৰ্মা একাডেমীৰ ফ্ৰেছাৰ্ছ হৈছিলে, নৱাগত আদৰণি সভা, তাৰে মই মানে দুটামান লাইন শুনিছিলোঁ, জাষ্ট দুটামান লাইন জুবিন গাৰ্গৰ মিমিক্ৰিৰ ওপৰত। হয়। মানে লাইক মানে জুবিন দাই যেনেকৈ কয় আৰু, হয়। তো তেখেতক মানে কোনো মই হেৰি কৰা নাই, অসন্মান কৰা বা ডিছৰেচপেক্ট কৰি কোৱা নাই, জাষ্ট মানে এইটো এটা টেলেণ্ট হয়, লাইক কাৰোবাৰ যদি থাকে তেনেকুৱা ক্ষেত্ৰত। তো সেইখিনি অলপমান মানে ধৰা মিমিক্ৰি কৰি বা গুণগুণাই দেখুৱাব পাৰিবা নেকি, জুবিন দাই যেনে কৈছিলে? অলপ কৈ দিছোঁ। নিশ্চয়। এতিয়া আমি দীপজ্যোতিৰ ওচৰত আছোঁ, দীপজ্যোতি ভ্লগছৰ ওপৰত। এতিয়া এই ল'ৰাটো ভাল হয়, ই ভাল ভিডিঅ' বনাই যাওক তাকে কামনা কৰিলোঁ, আৰু কেতিয়াবা খাৰঘূলিলৈ আহিবলৈ অনুৰোধ জনালোঁ, তাতে মই থাকোঁ, তেনেকুৱা কথা। ৱাও, এমেজিং, একদম পাৰফেক্টলি মানে কৰিছে। লাইক মানে মোৰ এনেকুৱা ফিল হৈছে, এতিয়াতো বাৰু এইটো ভিডিঅ'টোত আপোনালোকে নিশ্চয় চাব পাৰিব, কিন্তু মই ৰিয়েলত মানে যোনটো ফিল কৰি আছোঁ, লাইক একজেক্টলি যেন জুবিন দাই গৈ আছে তেনেকুৱা টাইপ লাগি গৈছে। মানে কেনেকুৱা, মানে জুবিন দাৰ গান চানবিলাকৰ তেনেকুৱাকৈ গাই দিব পাৰা নেকি? নাই, তেনেকৈ জুবিন দাৰ এনেই গান গাওঁ, কিন্তু তেখেতৰ হেৰি নকৰোঁ, তেখেতৰ ভইচটো দি অলপ ডিফিকাল্ট হয়। চেষ্টা মানে শিকি আছোঁ, বৰ্তমানলৈকে হৈ উঠা নাই বস্তুটো। আচ্ছা, অ'কে। তাৰে ভিতৰত আৰু এটা কথা এটা সুধিব লগা থাকিলে, মিমিক্ৰি বাৰু তুমি বাৰু কৰিবা। হয়। 2 দিনমান আগতে তুমি শিৱসাগৰ যোৱা বুলি শুনিলোঁ। হয়। গৈছিলা? তাতে হেৰি শিৱসাগৰত কনকলতা এৱাৰ্ড শ্ব' পাতিছিল। অ'কে।
তাতে বৰ্তমান মই গৈছিলোঁ শিৱসাগৰত মানে ফোন কৰি মাতিলে মোক নিউজ 8 আছাম এই নতুন মানে চেনেল হয় এটা ৱেব পৰ্টেল আৰু হয় ৱেব পৰ্টেলৰ তাৰপাছত তাৰ পৰা ফোন কৰিলে এনেকুৱা কথা মানে আমাৰ ৰঞ্জিত শৰ্মাৰ এটা মানে এক্স মানে ষ্টুডেণ্ট মোৰ দাদা হয় তেখেতে ফোন কৰিলে কাৰণে এনেকুৱা কথা তোমাক এই এটা পৰ্টেল চেনেলৰ পৰা মাতিব তাৰপিছত মই ভাবিলোঁ আৰু মোকোনো হেৰি কৰিব পৰা নাই বুলি তাৰপিছত তেনেকুৱাকৈ ফোন কৰিলে তেখেতে কৰাৰ পাছত মই শিৱসাগৰ গ'লোঁ যোৱাৰ পাছত তেনেকুৱা প্ৰগ্ৰেম এটা কৰিলোঁ জাষ্ট মোক তাতে এটা সম্বৰ্ধনা জনাইছে তাকে ভাল লাগিছে গুড হয় ইমান কষ্ট কৰি ইয়াৰ পৰা গৈছা তালৈকে পাৰফৰ্ম এটা কৰিবৰ কাৰণে তুমি গম পোৱা বা নোপোৱা তোমাৰ এতিয়া অল আছাম বেছত মানে বহুতেই চিনি পোৱা হৈ গৈছে হয় স্পেচিয়েলি আৰু আমাৰ মঙলদৈ বা আমাৰ দৰং জিলাৰ কাৰণে এইটো এটা গৌৰৱৰ কথা আমাৰ ইয়াৰে এটা টেলেণ্ট এটা যদি আপোনাৰ ধৰক গোটেই অসমখনত যদি চৰ্চিত হেৰিত আছে হয়নে দুদিনমান আগতে তুমি শুনিছিলা ধৃতিৰাজ বাস্তৱ কলিতা বৰমপুৰৰ ল'ৰা ভাল লাগে মানে আমাৰ নিজৰ মানে জিলাখনৰ মানে কোনোবা এজনে গৈ যদি ৰাজ্যিক ভিত্তিত কিবা এটা যদি সুনাম কঢ়িয়াই আনিব পাৰে লাইক এইটো বস্তুক তুমি কেৰিয়াৰ হিচাপে লৈও আগুৱাই যাব পাৰা কাৰণ মিমিক্ৰিৰ কাৰণে শ্ব' থাকে প্লেটফৰ্ম থাকে তাতে তুমি নিজক মানে এষ্টাব্লিছ কৰা এইটো ক্ষেত্ৰত এনে বেলেগ কাৰোবাৰ ধৰা তুমি ক'লা নানা পাটাকাৰ দেৱৰ মানে মিমিক্ৰি কৰিব পাৰা অলপমান শুনাই দিয়াচোন মানে কেনেকুৱা টাইপৰ কৰে অলপ চেষ্টা কৰিছোঁ পাৰফেক্ট হোৱা বুলি মই নকওঁ চেষ্টা কৰিছোঁ নো প্ৰব্লেম अच्छा है आगे मेरा मौत का तमाशा देखने हाँ ये हिंदू का खून या मुसलमान का खून कौन सा हिंदू का कौन सा मुसलमान का बताओ साला बनाने वाले ने फर्क नहीं किया तू कौन होता है फर्क करने वाला अच्छा है কি পাৰফেক্টলি কৰে দেখোন ভাল টেলেণ্ট আছে তোমাৰ এইটো ক্ষেত্ৰত নানা পাটেকাৰ দেৱৰ যিটো আমি ফিল্মত শুনি থাকোঁ ভইচ এটা তুমি যদি ৰিয়েল লাইফত এনেকৈ শুনাই দিয়া ভালেই লাগে ভাল এণ্টাৰটেইনিং পাৰ্ট হয় মানে মই এতিয়া চেষ্টা কৰি আছোঁ মোৰ মিমিক্ৰিটো আচলতে প্ৰথম যেতিয়া মই ভিডিঅ'টো চাইছিলোঁ মিমিক্ৰি বুলি জনা নাছিলোঁ মই ভাবিছোঁ জাষ্ট ভইচ এনেকৈ কিবা একো হেৰি এনেই চাইছিলোঁ আৰু কিবা ইউটিউবত ওলাই থাকোঁতে সৰুতে 7 বছৰমান হ'ল এতিয়াৰ পৰা তাৰপিছত তেতিয়াৰ পৰা চোৱাৰ পিছত মানে বেলেগৰ পৰা শুনিলোঁ এবাৰ এইটো বস্তু মিমিক্ৰি বুলি কয় মিমিক্ৰি শব্দটোৰ অৰ্থ কি মই নিজেও নাজানো আচ্ছা তাৰপাছত মিমিক্ৰি মানে হ'ল তেখেতক ডিছৰেচপেক্ট নকৰাকৈ তেখেতৰ ভইচটো কপি কৰি নিজে ইউনিকভাৱে উলিয়াই দিয়া আৰু সেইটোৱে তাৰপাছত এনেকৈ চেষ্টা কৰি আহি আছোঁ প্ৰথম ভিডিঅ' মই হেৰি মানে আমাৰ ঘৰৰ ওচৰৰে পাৰ্থপ্ৰতিম বৰা নামৰ দাদা এটা এই খাটি এণ্টাৰটেইনমেণ্ট নামৰ ইউটিউব চেনেল এটা আছিল এতিয়া বৰ্তমান বাৰু চক্ৰপাণি পৰাশৰ এই যোনটো আমাৰ ছাৰ এই কি বুলি কয় নিউজৰ এংকৰ তেখেতৰ লগত কাম কৰে এতিয়া বাৰু তেখেত ব্যস্ততাপূৰ্ণ জীৱন তাৰপাছত তেখেতৰ এটা ভিডিঅ' বনাইছিলোঁ সেই দাদাটোৰ পৰাই মানে মই ইউটিউবত মানে প্ৰথম ভিডিঅ' যেতিয়া বনালোঁ তেতিয়াৰ পৰা মানে এটা মই প্ৰেৰণা পালোঁ কৰিব পাৰোঁ আগলৈকেও বস্তুটো কেৰিয়াৰ হিচাপে ল'ব পাৰোঁ বুলি নিশ্চয় আগুৱাই যাব পাৰা কাৰণ তুমি এজন পঢ়ি থকা ষ্টুডেণ্ট হয় এনেকুৱা কোৱা নাই যে তুমি গোটেইখিনি টাইম ইয়াতে ইনভলভ হৈ যোৱা সেইটো কোৱা নাই বাট তুমি যিখিনি টাইম দি আছা সেই টাইমখিনিয়ে তোমাক এটা বহুত ধুনীয়া ৰিটাৰ্ণ গিফ্ট এটা দি আছে আৰু এইটো তোমাৰ কাৰণে এটা ইউনিক টেলেণ্ট হয় কাৰণ এনেকুৱা গড গিফ্টেড টেলেণ্ট সকলোৰে নাথাকে লাইক কিছুমানে চেষ্টা কৰিও নোৱাৰে আৰু কিছুমানে তুমি পাৰিছা সেইটো বস্তু তোমাৰ কাৰণে ভাল হয় এইটো ক্ষেত্ৰত মানে ইয়াৰ পাছত মানে হাই ছেকেণ্ডেৰীৰ মোৰ কমপ্লিট হোৱাৰ পাছত মই ভাবিছোঁ মানে যোনটো আমাৰ ফেমাছ শ্ব' এটা আছে ইণ্ডিয়ান কমেডি লাফটাৰ চেলেঞ্জ তাতে মানে যাম বুলি ভাবি আছোঁ অডিশ্যন দিম বুলি ভাবিছা হয় অডিশ্যন দিম বুলি নিশ্চয় ট্ৰাই কৰা কাৰণ আমাৰ ফালৰ পৰা সেইটো ক্ষেত্ৰত বহুত শুভেচ্ছা থাকিব কাৰণ তুমি আগুৱাই যোৱা মানে কি হয় আল্টিমেটলি আমাৰ গাঁওখন আমাৰ জিলাখনৰ নাম তুমি সন্মান কঢ়িয়াই আনি আছা ন হয় নাই আৰু ইতিমধ্যে আমাৰ ইয়াৰ পৰা বহুকেইজনে গৈ নেশ্যনেল লেভেলত পাৰ্টিচিপেট কৰি সন্মান কঢ়িয়াই আনিছে লাইক মানে কলাইগাঁৱৰ তুমি মানসী ৰায় গৈছে তাৰপিছত বঙাইগাঁৱৰ পৰা গৈছে আৰু আমাৰ অসমৰ পৰাই ধৰা নাহিদ আফ্ৰিনত গৈ পেলাই কি ইণ্ডিয়ান আইডলৰ সন্মান কঢ়িয়াই আনিছে তো এইটো আমাৰ কাৰণে কম এটা সৌভাগ্যৰ কথা নহয় জানো তো এইটো ক্ষেত্ৰত তুমি যিমান আগুৱাই যোৱা সেইটো ক্ষেত্ৰত আমাৰ পৰা সদায় মানে এটা শুভকামনা থাকিব এইটো ক্ষেত্ৰত এনেই মিমিক্ৰি যিটো কৰা মিমিক্ৰিটো কৰাৰ ক্ষেত্ৰত মানে কিবা প্ৰেক্টিচ কৰা নেকি ঘৰত তুমি এনে প্ৰেক্টিচ তেনেকৈ নহয় মানে লগৰবিলাকৰ লগতে আৰু এনজয় কৰি প্ৰেক্টিচ কৰা হয় যে প্ৰেক্টিচ বুলি কোনো এটা নিৰ্দিষ্ট সময় লৈ মই নকৰোঁ জাষ্ট মই ইউটিউবৰ পৰা ভিডিঅ'বিলাক চাই কেনে মানে লগৰবিলাকক কয় হৈছে নে নাই অলপ চাই দেচোন বুলি লগৰবোৰক কৰোঁ তাৰপিছত কয় কি এনেকুৱা হৈছে আৰু অলপ হেৰি কৰিব লাগিব তেনেকৈ ইম্প্ৰভাইজ আৰু মই এনেও এক্টিঙৰ ক্লাছ কৰি থাকোঁ দেওবাৰ শনিবাৰ আমাৰ এক্টিঙৰ ক্লাছ হয় মংগলদৈ কলিতাপাৰাত এই জাগ্ৰত স্কুল অফ ড্ৰামাত তাৰপাছত তাতে মানে বিভিন্ন ধৰণৰ ভইচ এক্সাৰচাইজ দিয়া হয় তাৰ পৰাও মানে কিছুমান ডেভেলপ হৈছে মোৰ মিমিক্ৰিবিলাক ভইচ অভাৰবোৰ শিকি লৈছে আৰু তেনেকুৱা আগতকৈ
অ'কে অ'কে ভেৰি গুড এনেই তুমি এতিয়া কৰিলা মোৰ আগত জুবিন দাৰ মিমিক্ৰি কৰিলা হয়। নেক্সট নানা পাটেকাৰ কৰিলা আৰু কাৰ জানা এনে ফেমাছ বা তেনেকুৱা লেভেলত ফেমাছ লেভেলত আমাৰ নিপুণ গোস্বামী ডাঙৰীয়া অলপ চেষ্টা কৰোঁ নিশ্চয় কৰিব পাৰা আমাৰ আকৌ বংশত এটা পৰম্পৰা আছে মাংসত ব্যৱহাৰ কৰক এভৰিডে মছলা ব্ৰা ইমান পাৰফেক্টলি কৰিছে তুমি হেৰিটো শুনাই দিয়া নাই এবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ মামা বুলি যাক মাতো হিমন্ত বিশ্ব শৰ্মাদেৱৰ ভাল লাগে ন তেওঁৰ মিমিক্ৰি কৰা দিলে আৰু এই ভিডিঅ'টোত মই এটা কথা এটা কৈ থৈছোঁ যে মই কোনো আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক মানে ডিছৰেচপেক্ট কৰা নহয় সেইটো এটা আৰ্ট এটা হয় ইয়াৰ এটা টেলেণ্ট এটা হয় সেইটো জাষ্ট শ্ব' কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ তো কোনেও সেইটো বেয়া ভাবি নল'ব অলপমান ট্ৰাই কৰি দিয়া সেইটো এই মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ৰিচেণ্টলি কোৱা এটা ফেমাছ ডাইলগ এটা দিছি চাহাবক কোৱা दिसे नहीं एसपी को बोला डीसी साहब ये क्या नाटक है क्यों गाड़ी रुक पाया है तब कोई राजा महाराजा है क्या लोगों को कष्ट हो रहा है नहीं आप जाइए बाबा ৱাও জাষ্ট এমেজিং লাইক আপোনালোকে চাব পাৰে ডেনিছৰ টেলেণ্ট আপোনালোকে মঙলদৈৰ পৰা হয় এজন ল'ৰা মোতকৈ বহুত সৰুৱে হয় ভাতৃপ্ৰতিম লাইক বৰ্তমান হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে বাট যিটো তাৰ টেলেণ্ট হয় বৰ্তমান যিটো ইউনিক টেলেণ্ট হয় মিমিক্ৰি কৰিব পৰা কাৰোবাৰ ভইচটোক মানে নিজৰ ইউনিক টেলেণ্টৰ জৰিয়তে কপি কৰি মানে ছেম টু ছেম মানে ভইচ অভাৰ কৰিব পৰা যোনটো টেলেণ্ট আছে ন সেইটো সঁচাকৈ এটা মানে হোৱাটছআপ ছেশ্যন হয় লাইক তোমাৰ এইম ইন লাইফ কেনেকুৱা কি হয় মানে কি হ'ব বিচাৰে কেৰিয়াৰ হিচাপত এনেইতো মই নাটকটো মোৰ একদম এটা নিচা মই মানে সৰুৰ পৰা নাটকটো ভাল পাওঁ কৰি যাওঁ কিন্তু এটা কমেডি লাফটাৰ চেলেঞ্জত যাবলৈ ইচ্ছা আছে তাৰপিছত এনেই মই বেচিকেলি স্পৰ্টছৰ অ'কে এই চাইকেলিং কৰোঁ তাৰ পৰা মানে অলপ মানে মোৰ এছিয়ান গেমছত যাব ইচ্ছা আছে আৰু এছিয়ান গেমছত এজ এ চাইক্লিং নে কিবা বেলেগ চাইক্লিঙৰ হয় অ'কে তো এছিয়ান গেমছ বা তেনেকুৱা লেভেলত যাবৰ কাৰণে হ'লে তুমি বহুত বেছি প্ৰেক্টিচ কৰিব লাগিব হয় সেইটো হয় বাট হবি তুমি তিনিটা লৈছা হবি তিনিটা লোৱাত কথা নাই কিন্তু নিচা বা যোনটো মানে প্ৰেক্টিচ ছেশ্যন সদায় মানে বেছি ফ'কাছ সদায় এটাত কৰিবা হয় মানে যিটোৱে মানে তোমাক মানে সেই গ'লটোত মানে লৈ যাব পাৰে এনেকুৱা ক্ষেত্ৰত ঠিক আছে শুভেচ্ছা থাকিল আমাৰ ফালৰ পৰা লগ পাই ভালো লাগিল ডেনিছক আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব সৰু ল'ৰা হয় কিন্তু যিটো টেলেণ্ট আছে আপোনালোকে হোৱাটছআপ কৰিবলগীয়া এটা টেলেণ্ট হয় তো আশীৰ্বাদ কৰক সি যাতে আগুৱাই যাব পাৰে ভালদৰে সুনাম কঢ়িয়াই আনিব পাৰে আৰু যিসকল দৰ্শকে মোৰ বৰ্তমান দৰং ডিষ্ট্ৰিক্ট বা মঙলদৈৰ পৰা চাই আছে পাৰিলে এবাৰ তাক মানে সাক্ষাৎ কৰিবৰ কাৰণে ট্ৰাই কৰিব তাৰ এবাৰ মিমিক্ৰি শুনি চাব ৰিয়েল লাইফত মই কৈ দিছোঁ মানে আপোনালোকে মানে লাইক মানে হতভম্ব হৈ যাব যিটো ৰিয়েল লাইফত যেতিয়া শুনিব এতিয়াতো ভিডিঅ' আউট ছেশ্যনত আপোনালোকে শুনি আছে তো ৰিয়েল লাইফত শুনিলে আপোনালোকে নিশ্চয় ক'ব এইটো জুবিন দাই কৈ আছে নে ডেনিছে কৈ আছে মানে অলপ মানে কনফিউজ হৈ যাব আচ্ছা ডেনিছ ভিডিঅ'টোৰ ছেশ্যনটো সামৰাৰ আগত জাষ্ট মানে এটা ধৰা টেক লাইন হিচাপে লোৱা মোৰ চেনেলটো মানে এণ্ডিং লাইন হিচাপে কাৰণ মোৰ ফেভৰেট মানে গায়ক হৈছে জুবিন দাৰ গান মই সবাতোকৈ বেছি ভাল পাওঁ তো গান গাব নালাগে কিন্তু চেনেলটোৰ কাৰণে মানে তুমি এটা টেক লাইন হিচাপে কৈ দিয়া জুবিন দাৰ পৰা দীপজ্যোতি ব্লগছ এইটো দীপজ্যোতি ব্লগছ এইটো ভাল মানে ল'ৰাটো উঠি আহিছে অলপ উৎসাহ দিব সকলোৱে ভিডিঅ'বিলাক চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সেইটো আশা কৰিলোঁ ধন্যবাদ থেংক ইউ ছ' মাছ ভিডিঅ'টোত আৰু ইমানখিনি টাইম দিয়াৰ কাৰণে ডেনিছলৈ বহুত বহুত ধন্যবাদ থাকিল তো আজিলৈকে ভিডিঅ'টো ইমানটোৱে সামৰিছোঁ আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে এৰিছোঁ বাই বাই